নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ শিক্ষা বিভাগৰ ফালৰ পৰা অহা গুৰুত্বপূৰ্ণ বিষয় এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক.assam.in ৱেবছাইটৰ যদি আপোনালোকে যদি অফিচিয়েল ৱেবছাইট ভিজিট কৰে, তেতিয়া ইয়াত আপোনালোকে চাব পাৰিব যে 9খন যিটো প্ৰভিজনেল মেৰিট লিষ্ট আছিল PGTৰ আৰু অষ্টমখন প্ৰভিজনেল মেৰিট লিষ্ট যিটো আছিল GT, এইটো আপোনালোকে 2-3খন জিলাত কাৰোবাৰ কেণ্ডিডেটৰ নাম অন্তৰ্ভুক্ত হৈছিল। এইটো লিংক এক্টিভেট হৈ গৈছে আজি 28 তাৰিখ 9 বজালৈকে 9 বজাত লিংক এক্টিভেট হৈ গৈছে। ইয়াত যদি আপোনালোকে চাই 34 ঘণ্টাৰ ভিতৰত আপোনালোকে 1 ডিষ্ট্ৰিক্ট 1 পোষ্ট এগেষ্টত আপুনি কি কৰিব লাগিব, ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব। যদি ৱেবছাইটত আপোনালোকে ভিজিট কৰে তেতিয়া চাব পাৰিব চেলেক্ট এণ্ড 1 ডিষ্ট্ৰিক্ট এণ্ড 1 পোষ্ট ফৰ যিটো 9 নম্বৰ যিটো প্ৰভিজনেল মেৰিট লিষ্ট আছিল PGTৰ, এইটো আপোনালোকে চাব পাৰিব। নৱমতম মেৰিট লিষ্টৰ এতিয়া আপোনালোকে এটা ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব আৰু আপোনালোকৰ যিটো GT টিচাৰ আছিল, GTৰ যিটো আছিল সেইটো আপোনাৰ 34 ঘণ্টাৰ ভিতৰত কৰিব লাগিব। যদি আপোনালোকৰ ৱেবছাইটত ভিজিট কৰে তেতিয়া চাব পাৰিব 9 বজাৰ পৰা এইটো কি হৈছে, লিংকটো এক্টিভেট হৈ গৈছে। যিটো আপোনাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন 28 তাৰিখৰ 9 বজালৈকে দুইটাতে PGTৰ আৰু GTৰ টিচাৰ, ইয়াত আপোনালোকে চালে ইয়াতে ধুনীয়াকৈ লিংকটো এক্টিভেট হৈ গৈছে। ইয়াত আপোনালোকে মাৰি দিব আৰু মাৰি দিয়াৰ লগে লগে আপোনালোকৰ নিজৰ যাৰ নাম দুটা ডিষ্ট্ৰিক্টত অন্তৰ্ভুক্ত হৈছে নিজৰ পোষ্টটো চিলেক্ট কৰি আপোনালোকে ইয়াত পোষ্টটো চিলেক্ট কৰি নাম, কেণ্ডিডেট, মাদাৰ্ছ নেম, বাৰ্থ আৰু মোবাইল নম্বৰ দি লগইন কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো পচন্দ অনুসৰি চিলেকশ্যন কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন আপোনালোকৰ লগত দাঙি ধৰিলোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।